हेलो एवरीवन এটা নতুন ভিডিঅ'লৈ মই সুপ্ৰিয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া দুপৰীয়া হৈছে অকনমান বহিছো আপোনালোকৰ লগত কথা কেইটামান পাতো বুলি ভাবিছো। এতিয়া যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিছে আৰু সকলোৱে কোড পঢ়িম কোড নপঢ়িম সেই বিষয়টো একদম এটা টেনচন হৈ থাকে বা ভালদৰে ডিসাইড কৰিব নোৱাৰে ন। সেইকাৰণে মই ভাবিছো আজি এটা টপিকৰ ওপৰত আপোনালোকক কওঁ। মই পঢ়িছিলো ফেশ্বন ডিজাইনিঙত আৰু বহুতে সুধি থাকে সেইকাৰণে মই কৈ দিছো ফেশ্বন ডিজাইনিঙৰ বিষয়ে কেইটামান কথা। ফেশ্বন ডিজাইনিংটো হৈছে এটা আৰ্ট আৰু মানে এটা কলা। আপোনালোকে বিচাৰিলে ল'ব পাৰে তাত বিশেষকৈ কাপোৰৰ ওপৰতে আলোচনা কৰা হয়। জোতা বেগ তেনেকুৱা ওপৰতো থাকে কিন্তু ফেশ্বন ডিজাইনিং বুলি ক'লে মানে কাপোৰৰ ওপৰত যি অধ্যয়ন কৰা হয় সেই বিষয়টোৰ ওপৰতে জনা যায় আৰু সকলোৱে জানে। আৰু ফেশ্বন ডিজাইনিং কোৰ্সটোত কি পঢ়িবলৈ পায় সেইটো কৈ দিছোঁ। আমি যে পিন্ধি আছো এই কাপোৰবোৰ বনাবৰ বাবে যি সূতা কটা হয় বোৱা হয় তাত ফুল কৰি গাৰ জোখ লৈ কাটি চিলাই আৰু যেনেকৈ এটা ড্ৰেছ বনোৱা হয় সেই সকলোখিনি ফেশ্বন ডিজাইনিং কোৰ্সত থাকে। প্ৰথম যি সূতা কটা হয় আৰু বোৱা হয় সেইটো টেক্সটাইল ডিপাৰ্টমেণ্টৰ ভিতৰত পৰে। সেইটো ফেশ্বন ডিজাইনিং মানে মই সেইটোৰ ওপৰত কৰা নাই। তাৰ পাছৰ যোনখিনি হয় সেইখিনি আমাৰ কোৰ্সত আছে। কাপোৰ এটা চিলেক্ট কৰিবলৈ শিকোৱা হয় মানে কাপোৰটো চাই পিনি এইটো কি মেটেৰিয়েল হয় ঊল হয় নে বা কি বেলেগ কটন হয় সেইখিনি আমাক চিনাক্তকৰণ শিকোৱা হয় আৰু সেই অনুযায়ী সেই কাপোৰটো কোনটো ড্ৰেছত ভাল লাগিব তাৰ ওপৰত আমাক শিকোৱা হয়। আৰু থাকে আৰ্ট শিকোৱা হয়। যিহেতু আমি মনত যদি এটা ড্ৰেছ ভাবোঁ তাক বাহিৰত প্ৰকাশ কৰাৰ একমাত্ৰ উপায় হৈছে ছবি। আমি মনত যি ভাবোঁ সেইটো ছবি আঁকি আমি আনক দেখুৱাবলগীয়া হয়। সেইকাৰণে আমাক আৰ্টটোৰ ওপৰত বহুত গুৰুত্ব দিয়ে ফেশ্বন ডিজাইনিঙত। আৰ্ট ভালদৰে ক্লাছ কৰা হয় আৰু কৈছোঁ কালাৰৰ ওপৰত বহুতখিনি নলেজ দিয়া হয়। কি কালাৰ কোনটো সময়ত ভাল লাগিব গৰম দিনত ঠাণ্ডা দিনত। আৰু এডভান্স ডিজাইনিঙৰ বিষয়েও ইয়াত শিকোৱা হয়। যেনে ধৰক আপুনি যদি শকত মানুহ হয় বা ক্ষীণ মানুহ হয় আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে আপোনাৰ প্ৰব্লেমসমূহ ভাল হ'ব। আৰু যদি আপুনি বেছি ওখ হয় বেছি চাপৰ হয় কেনেকুৱা নেক লাইন পিন্ধিলে ভাল লাগিব কেনেকুৱা হাতৰ কাপোৰ পিন্ধিলে ভাল লাগিব এই সকলোখিনি মানে ফেশ্বন ডিজাইনিং কোৰ্সৰ ভিতৰত থাকে। আৰু ইয়াত বিশেষকৈ থাকে কাপোৰ কাটি চিলোৱা। সেইটোতো সকলোৱে বিচাৰিয়ে ফুৰে এনেকৈ কাটিঙৰ ক্লাছ কৰিব পাৰে কিন্তু ফেশ্বন ডিজাইনিঙৰ ভিতৰতে সেইটো ইনক্লুড হৈ থাকে। হয় একদম ফিটিং হ'বৰ বাবে কেনেকুৱা কি টেকনিক ইউজ কৰিব লাগে সেইখিনি শিকোৱা হয়। আৰু কাপোৰ এটা ধুনীয়া কৰিবৰ বাবে ইয়াত যি এমব্ৰইডাৰী কৰা হয় হেণ্ড এমব্ৰইডাৰী মেচিন এমব্ৰইডাৰী তাৰপিছত ফুল কৰা আৰু লগতে এপ্লিক বনোৱা এপ্লিক লগোৱা আৰু ফেব্ৰিক কৰা টাই এণ্ড ডাই কৰা এই সকলোখিনি ফেশ্বন ডিজাইনিঙৰ কোৰ্সত পাব। আৰু এটা কথা আমি যে এতিয়া কাপোৰবোৰ বনালোঁ এইখিনি আমি নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিম বা কাপোৰখিনি কেনেকৈ বিকিম মানে সেই তাৰ ওপৰতো এটা আমাৰ কোৰ্স থাকে এক্সপৰ্ট মেনেজমেণ্ট বুলি। তাত আমি কাপোৰটো বনোৱাৰ তাৰ কষ্ট লিষ্ট বনাবলৈ দিয়ে। যেনেকৈ আমি এই কাপোৰটো বনালোঁ যেনিবা ইয়াত কিমান খৰচ হৈছে আমি নিজৰ কাৰণে কিমান ৰাখিম বা আনক কিমান দামত বিক্ৰী কৰিম তাৰ ওপৰতো এটা ক্লাছ থাকে এক্সপৰ্ট মেনেজমেণ্টৰ। সকলোখিনি মানে মাৰ্কেট ভিজিটৰ পৰা আদি কৰি নিজে বুটিক খোলোঁ নে পাছলৈ নিজৰ ডিজাইনসমূহ নিজাববীয়াকৈ বিকোঁ ইণ্ডাষ্ট্ৰি খোলোঁ নে তাৰ ওপৰতো ট্ৰেইনিং দিয়া হয়। গতিকে এটা ভাল কোৰ্স আপোনালোকে যদি বিচাৰে ল'ব পাৰে। সকলোৱে মানে সুধি থাকে ফেশ্বন ডিজাইনিংটোনো কি হয় বা মইনো কি কোৰ্স কৰিছিলোঁ সেইটো জানিবলৈ বিচাৰে সেইকাৰণে কৈ দিছোঁ। আৰু মই কৰিছিলোঁ নাজিৰা কলেজৰ ফেশ্বন ডিজাইনিং ডিপাৰ্টমেণ্টত। অসমত আছে বহুতকেইখন কিন্তু মই নাজিৰা কলেজত কৰিছোঁ যিহেতু সেইখনৰ কথাই মই ভালদৰে জানিম সেইকাৰণে কৈছোঁ। অন্য কলেজ বা বেলেগ ইনষ্টিটিউটত তাৰ কোৰ্সসমূহ বেলেগো থাকিব পাৰে কিন্তু মই য'ত পঢ়িছিলোঁ সেইটো কথাই কৈছোঁ তাত কি পোৱা যায়। আৰু সকলোৱে ভাবে ন ফেশ্বন ডিজাইনিংটো যে আমাৰ অসমত ইমান বেছি এতিয়া প্ৰচলিত হোৱা নাই বুলি কিন্তু নহয় এতিয়া বহুত বেছি প্ৰচলিত হৈছে। জানেই যে এতিয়া ক'ৰবাত কিবা এটা বিয়াই হওক বা শ্বুটিঙৰ চবতে ডিজাইনাৰ ৱেৰ বিচাৰে। সেইবাবে মানে এতিয়া ফেশ্বন ডিজাইনিংটো আমাৰ অসমতো বহুত বেছি ডিমাণ্ড হৈছে। বহুত ইনষ্টিটিউট খুলিছে। আমাৰ দৰে মিডল ক্লাছ ফেমিলিৰ বাবে এইটো এটা ভাল অপশ্যন। এইটো কথা আপুনি কেতিয়াও ক'ব নোৱাৰে যে ফেশ্বন ডিজাইনিং পঢ়িলোঁ মই একো লাভ নহ'ল সেইটো নহয়। ফেশ্বন ডিজাইনিংটো কৰিলে কিবা এটা নহয় কিবা এটা আপুনি ভৱিষ্যতে কৰি খাব পাৰিবই সেইটো গেৰাণ্টি আছে। আৰু পাছলৈ আপুনি নিজৰ কথা আৰু বুটিক খোলে যদি আপোনালোকৰ বহুত বেছি আৰ্থিকভাৱে আপোনালোক উন্নত তেনেহ'লে নিজৰ ইণ্ডাষ্ট্ৰি খুলিব পাৰে বুটিক খুলিব পাৰে। কিন্তু যদি আমাৰ নিচিনা মিডল ক্লাছ ফেমিলি হয় তেনেহ'লে নিজাববীয়াকৈ আপোনালোকে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে অনলাইনত কৰিব পাৰে। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ যদি আপুনি ভাল এটা কাপোৰ বিক্ৰী কৰি বা এমব্ৰইডাৰী কৰিলে
শিকাটোহে মেইন ন তাত শিকি পিনি আপুনি যি কৰে মানে অনলাইনত যদি এখন ফটো দি দিয়ে তেনেহ'লেতো ভাল লাগিলেতো সকলোৱে ল'বই একো চিন্তা নাই ফেশ্বন ডিজাইনিংটো এটা ভাল বিষয় আৰু ইয়াৰ কোৰ্ছসমূহৰ মানে ফিজটো বহুত বেছি মেটাৰ কৰে ন ফিজবোৰ আচলতে কষ্টলি হয় বহুত কিন্তু মই য'ত কৰিছিলোঁ তাত জেনেৰেল BA কৰিলে যিমানখিনি খৰচ হয় সিমানেই হয় আমি আছামিজত মেজৰ ল'লে বা ছ'চিয়লজিত মেজৰ ল'লে কিমান কি খৰচ হয় সকলোৱে জানেই তো গ্ৰেজুৱেশ্যন কৰোঁতে সিমানেই খৰচ হয় তাতকৈ বেছি নহয় কৰিব পাৰে নাজিৰা কলেজ ফেশ্বন ডিজাইনিঙৰ এটা ডিপাৰ্টমেণ্ট হয় গ্ৰেজুৱেশ্যনৰ এখন চাৰ্টিফিকেট থাকিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু ফেশ্বন ডিজাইনিঙৰো এখন চাৰ্টিফিকেট দিয়া হয় এনেকুৱা নহয় যে আমি 3 বছৰ কমপ্লিট কৰিব নোৱাৰিলে আমাৰ গোটেইটো এনেই যাব নেকি সেইটো এটা চিন্তা আহে জেনেৰেল BA তেনেকুৱা হয় কিন্তু ফেশ্বন ডিজাইনিং যদি কৰে আপুনি এবছৰ কৰি যদি এটা পৰীক্ষাও দিয়ে তেনেহ'লে তাতো এখন চাৰ্টিফিকেট পায় এডভান্স ডিজাইনিং নহয় এছিষ্টেণ্ট ডিজাইনিং ফেশ্বন ডিজাইনিঙৰ তেনেকৈ ডিপ্ল'মা চাৰ্টিফিকেট বা ডিগ্ৰী চাৰ্টিফিকেট তেনেকৈ কৰিব পাৰে আৰু মাষ্টাৰ্ছো কৰিব পাৰে কিন্তু নাজিৰা কলেজত বৰ্তমানলৈকে হোৱা নাই মাষ্টাৰ্ছ কৰাটো এইটো সময়ত এইটো ভিডিঅ' বনোৱাটো মই উপযোগী বুলি ভাবিলোঁ সেইকাৰণে আপোনালোকক জনাই দিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি কোনোবাই ভাবি আছে ফেশ্বন ডিজাইনিংটো কেনেকুৱা কি হয় ল'ব পাৰোঁ নেকি বুলি তেনেহ'লে ল'ব পাৰে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু কমেণ্টত জনাব আৰু আজিলৈ আহিছোঁ একদম সৰু চুটি ভিডিঅ' এটা দিলোঁ আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৰে সহায় হয়